Host channel subscribe কৰক আৰু বেল আইকনটো ক্লিক কৰক নমস্কাৰ আজি এটা অডিও টপিক লৈ আহিছো আমি অডিও যেটো মানে কম্পিউটাৰ স্পিকাৰ বা অন্যান্য যেটো মিউজিক শুনিবৰ কাৰণে ব্যৱহাৰ কৰে এই অডিওত হাই কোৱালিটি অডিও কেনেকৈ পোৱা যায় তাৰ ডিসকাশন কৰিবৰ কাৰণে আমি এইটো ভিডিও কৰিছো প্ৰথমে আহিছো এটা ল্যাপটপৰ যেটো অডিও সেটআপ সেইটো এইটো স্ক্ৰীনত দেখিছে এটা ল্যাপটপ আছে ল্যাপটপটো এডাল কেবল দি এটা 2.1 স্পিকাৰ লগাই থোৱা আছে সিম্পল ডায়াগ্ৰাম এটা এই ডায়াগ্ৰামটো বা এইটো যেটো মানে এৰেঞ্জমেন্ট এটোৰ আপোনাৰ অডিও কোৱালিটিটো বহুত লো হয় অডিও কোৱালিটি লো হোৱাৰ মূল কাৰণ যিখিনি বস্তু আপোনাৰ ল্যাপটপত অডিওটো মানে ডিজিটেল পৰা ডিকোড কৰে তাৰ পাৰফৰম্যান্সটো বহুত বেয়া হয় আৰু কাৰণ তাতে ল্যাপটপত বহুত কম খৰচতে আপোনাৰ অডিও পাৰ্ট বনাই দিয়ে সেইটো কাৰণে HP হক বা Apple হক তাত ইমান ভাল কোৱালিটি পোৱা নাযায় ইন্টাৰনাল সাউন্ড কাৰ্ডৰ পোৰ কোৱালিটি আমি দেখিছো এটা কাৰণ 2.1 স্পিকাৰটো ভিতৰত আপোনাৰ চাইনাৰ কিছুমান স্পিকাৰ থাকে যেটোৰ কোৱালিটি এনি বেয়া কষ্ট কম কৰিবৰ কাৰণে স্পিকাৰটো ধৰক 1500 বা 900 টকা দিবলৈ লো কোৱালিটি স্পিকাৰ দিয়ে তলো কেবল কেডাল আপোনাৰ ভাল নিদিয়ে কেবলৰ আপোনাৰ পাৰফৰম্যান্স বেয়া কেবলটো পিওৰ কপাৰ নহয় যেটো অক্সিজেন ফ্ৰী কভাৰ বুলি ইউজ কৰিব লাগে তেওঁলোকে নকৰে সেইটো কাৰণে ইয়াৰ কোৱালিটি বেয়া হয় আমি আৰু কেইটামান এৰেঞ্জমেন্ট চাও অডিওৰ যেটো আপোনাৰ যদিও বহুত ব্যৱহাৰ কৰে আপোনাৰ যেটো দৰকাৰী কোৱালিটি পাব নোৱাৰি এতিয়া অডিওৰ যেটো ডায়াগ্ৰাম তোতে আপনার মানে প্রপার ডায়াগ্রাম যদি ফলো করে তাহলে আপনি ভাল কোয়ালিটি অডিও পাবো এটা চাও আমার সকলের প্রিয় 2.1 ক্রিয়েটিভ স্পিকার তো আপনার বহুত ভাল কোয়ালিটি স্পিকার বলি আমি ভাবি থাকো কিন্তু একচুয়ালি এটো আপনার ভাল কোয়ালিটির কম্পোনেন্ট দিয়া নহয় কারণ কষ্ট কম কৰিবৰ কাৰণে তেওঁলোকে এনেধৰণে ফেন্সি প্লাষ্টিকৰ কেচিং দিয়ে সফৰ থাকে কিন্তু তেওঁলোকৰ ফিল্টাৰ সাৰ্কিটৰ কিছুমান ডিফেক্ট আছে সেইটো কাৰণে বাসটো অকমান মাডি টাইপ বা যেনেকুৱা ধৰণৰ বাস পোৱা যায় আৰু তেনে ধৰণে বহুত কিছু ব্ৰ্যান্ড আছে যেটো মানুহ ভাবে কি খুব ভাল ব্ৰ্যান্ড হয় কিন্তু অডিও ভাল কোৱালিটি অডিও তেওঁলোকে পাব নোৱাৰে আৰু ক্ৰিয়েটিভত যিখিনি আপোনাৰ প্লাষ্টিক দিয়ে সেই প্লাষ্টিক খিনিতে তেওঁলোকে ম্যাক্সিমাম খৰচা কৰে তাৰ ডিজাইনিঙত ভিতৰত কম্পোনেন্ট আপোনাৰ যেটো স্পেস কম থাকে সেইটো কাৰণে লো কোৱালিটি এটা সৰু এম্পলিফায়াৰ ভৰে মানুহ পেকেজ কৰি দি দিয়ে বহুত মানে ধৰক বেসটো কোন বেছি হোৱাৰ কাৰণে লো দেখাটো সৰু অডিওৰ এটা এডভান্স ভাৰ্সন বুলি ভাবি লয় কিছুমানে তেওঁলোকে 4.1 কিনিব যায় 4.1 কিনিব গলে যেটো কোনো ধৰণৰ অডিওত এনহান্সমেন্ট নকৰে দুটা জায়গাত চাৰিটা স্পিকাৰ হলে বেছি সাউন্ড আহিব বুলি ভাবে মানে একচুয়ালি তেনে ধৰণৰ নহয় কাৰণ সাউন্ড সাউন্ডৰ ৰেকৰ্ডিং পাঁচটা মান মাইক্ৰোফোন দি বেলেগ কৰি এটা বেলেগ প্লেবেক সিস্টেম হয় যেটো আপুনি লেস দেন 30000 কেতিয়াও পাব নোৱাৰে এতিয়া আমি এই 2.1 স্পিকাৰৰ উপৰিও আনকেইটামান এৰেঞ্জমেন্ট চাও যেটো আপোনাৰ অডিও কোৱালিটিটো বেয়া হয় আৰু ক্ৰিয়েটিভৰ পৰা আমি শিকিলৈ ক্ৰিয়েটিভৰ যেটো মডেলে নলক বা যি ধৰণে ধৰক মানে শাইনি প্লাষ্টিক বা যেনেকুৱা নিদিও তাৰ এটা উন্নত মানদণ্ডৰ অডিও পাও বুলি আপুনি ভাবিব নোৱাৰে আৰু তালতে অডিওত আপোনাৰ USB প্লেবেক কিছুমানে লয় USB প্লেবেক হলে বেছি এডভান্স বুলি ভাবে কিন্তু একচুয়ালি কি হয় USB যিকেটা কাৰ্ড আছে আপোনাৰ লো কষ্ট স্পিকাৰ লগাই এই কাৰ্ড কেটাৰ যেটো চিপ আছে হেটোৰ পাৰফৰম্যান্সটো বহুত বেয়া এই কাৰণে মানে অডিও পিসি পৰা লগালে যেটো কোৱালিটি পাবো USB পৰা হেখিনি কোৱালিটি আপুনি পাব নোৱাৰে তেনেধৰণে Sony ইত্যাদিৰ 2.1 আছে যে ডাঙৰ ব্ৰ্যান্ডৰ ওপৰত মানুহৰ অগাধ বিশ্বাস থাকে কিন্তু অডিওত তেনে ধৰণে আপুনি ডাঙৰ ব্ৰ্যান্ডৰ বস্তু লৈও হাই কোৱালিটি অডিও পাব নোৱাৰে
এইটো এটা এৰেঞ্জমেণ্ট ডিভিডি প্লেয়াৰৰ পৰা এম্প্লিফায়াৰ দিছে, এম্প্লিফায়াৰৰ পৰা দুটা স্পীকাৰ দিছে। এইটো এৰেঞ্জমেণ্টতো আপোনাৰ অডিঅ' কোৱালিটিটো ল' হ'ব, কাৰণ ডিভিডি প্লেয়াৰটো যিটো ভিতৰৰ অডিঅ' চিপ, সেই অডিঅ' চিপটোৰ পাৰফৰ্মেঞ্চ বহুত প'ৰ হয়। ডিভিডি প্লেয়াৰ বা ব্লু ৰে প্লেয়াৰৰ কেইটামান বহুত দামী অলপ প্লেয়াৰৰ বাদে বাকীখিনি যিখিনি আছে কনজিউমাৰ ইলেক্ট্ৰনিক্সৰ, ফিলিপছে হওক, ছনী হওক, এল জি হওক, তেওঁলোকৰ ল' কোৱালিটিৰ অডিঅ' আউটপুট হয়। ল' কোৱালিটি মানে ধৰক আপুনি শুনি পেলাই বেয়া নাপাব, কিন্তু সেইটোত যিটো কম্পনেণ্ট থাকিব লাগিছিল অডিঅ'ৰ, সেই অডিঅ'ত সেইখিনি আপোনাৰ নাথাকে। ফলত আপুনি স্পীকাৰত আপুনি যিটো এম্প্লিফায়াৰ ইউজ কৰে, সাধাৰণতে ল' কষ্ট এম্প্লিফায়াৰ ইউজ কৰে, দোকান ইত্যাদিত এনেকুৱা ছেটআপ থাকে, কিন্তু বেছটো ঠিকে আহি যায়, কিন্তু স্পীকাৰ ইত্যাদিৰ কোৱালিটি নোহোৱাৰ কাৰণে ইয়াত আপুনি দৰকাৰী যিটো অডিঅ' আছে, অডিঅ' কোৱালিটি সেইটো নাপায়। আৰু এম্প্লিফায়াৰ ভিতৰত বহুত ল' কষ্ট কেপাচিটাৰ ইত্যাদি দি ফিল্টাৰিংটো ইমান প্ৰপাৰলি নকৰে। আৰু স্পীকাৰ ছিষ্টেমছৰ যিকেইটা আছে, মই কোৱা মতে ষ্টেণ্ডাৰ্ড কোম্পানীহে ল'ব লাগে, নহ'লে এই স্পীকাৰ আপুনি বিচৰা মানে কোৱালিটি নাপাব। এইটো বেলেগ এটা ছেটআপ, যিটো নম্বৰ 3 হয়। কোনোবাই কি কৰে, পিচিৰ পৰা আপোনাৰ 5.1 স্পীকাৰ লগাই এটা মানে ছাউণ্ড বা বেলেগ ধৰণৰ অডিঅ' কোৱালিটি হ'ব বুলি বহুত পইচা খৰচা কৰি দিয়ে। এতিয়া 5.1টো কি কৰে, ফিলিপছে হওক, ছনী হওক, তেওঁলোকৰ এইবোৰ 5.1 একচুৱেলি আচল 5.1 নহয়, যিটো ডলবি চলবি বা হোম থিয়েটাৰ বুলি লিখি দিয়ে। হোম থিয়েটাৰটো এটা এক্সপেঞ্চিভ বস্তু হয়, যিটো আপুনি 4,000, 5,000 বা 8,000ত আপুনি ছেটআপ কৰিব নোৱাৰে। তেওঁলোকে কি কৰে, অডিঅ'টো দুটা লাইন আপোনাৰ প্ৰায়বোৰ স্পীকাৰৰ লগত পেৰেলেলি জইন কৰি দিয়ে, আৰু গোটেইকেইটা স্পীকাৰৰ পৰা একেই চাউণ্ড আহে। আৰু কিনা মানুহজনে ভাবে কি 5.1 আছে, সেইটো বেছি পাৱাৰফুল হয়। এইটো পাৰফৰ্মেঞ্চ ভাল হ'ব, কিন্তু এইটো আচলতে টকা নষ্ট কৰে তেওঁলোকে। আৰু 5.1 মেইনলি ডিজাইন কৰা হয় চিনেমাৰ বাবে, গতিকে যি দামী 5.1 হয়, সেইটো আপোনাৰ অডিঅ' মিউজিক শুনিবৰ কাৰণে কোনো ধৰণৰ দৰকাৰ নাই। দামী অডিঅ' ছেটআপ বা হাই কোৱালিটি ছেটআপ বনাবৰ কাৰণে এক সুবিধা আছে কি, আপোনাৰ ইণ্ডিয়ান অডিঅ' ভিডিঅ' যিবোৰ কমিউনিটি আছে ইণ্টাৰনেটত, তেওঁলোকৰ থ্ৰুদি অকণমান ইউজ কৰা স্পীকাৰ লৈ পেলাই আপুনি অডিঅ'ৰ এটা ভাল হাই কোৱালিটি হেৰিলৈ যাব পাৰে। এইবোৰ কেতবোৰ মানি ৱেষ্টাৰ প্ৰডাক্ট আছে, যিবোৰ ইত্যাদিত আপোনাৰ মানুহে ব্লাইণ্ডলি বিলিভ কৰে, অন্ধবিশ্বাস কৰে, আৰু তেওঁলোকে যি উলিয়াই দিয়ে মাৰ্কেটত সেয়া ভাল পায়। এতিয়া এইটো প্লাষ্টিকটো হৈছে অডিঅ'ৰ কাৰণে বৰ এটা চুইটেবল মেটেৰিয়েল নহয়, আৰু এনেধৰণে আপোনাৰ অক্টোপাছৰ নিচিনা ডিজাইন দিয়াৰ বাবে বহুত এডভান্স টেকন'লজিবোৰ বহুতে ভাবে, কিন্তু একচুৱেলি এনেধৰণে স্পীকাৰ আপুনি যদি লৈ যায় বহুত দাম দি পেলাই, তাত আপোনাৰ কোৱালিটি অডিঅ' নাপায়। স্পীকাৰ ছিষ্টেম বা যিকোনো অডিঅ' প্লেবেক ছিষ্টেমত গোটেইকেইটা কম্পনেণ্টৰ কোৱালিটি বহুত ইম্পৰ্টেণ্ট হয়। গতিকে লেপটপৰ যিটো ইণ্টাৰনেল ডিক'ডাৰ সেইটো ইউজ নকৰি বাহিৰতে ডিজিটেল ডিক'ডিং কৰিব পৰা হাৰ্ডৱেৰ ইউজ কৰিব মই ৰেকমেণ্ড কৰোঁ। এইটো হৈছে আপোনাৰ 2.1 ক্ৰিয়েটিভ, যিটোত আপোনাৰ ফিল্টাৰত কেতবোৰ ডিফেক্ট আছে, ফিল্টাৰটোৰ কাৰণে তাৰ কোৱালিটিটো বেয়া হয়। এইটো এটা মানি ৱেষ্টাৰ হয়, যিটো বহুত পপুলাৰ হয়, কিন্তু ইনভেষ্ট কৰি লাভ নাই। যদি ভাল অডিঅ' চাব বিচাৰিছে তেনেহ'লে কেইটামান আমি এক্সাম্পল দিম, কেনেধৰণে ৰিয়েল যিটো অডিঅ' আছে হাই কোৱালিটিৰ অডিঅ' ছেটআপৰ কাৰণে মানুহে কি এৰেঞ্জমেণ্ট কৰে। এতিয়া ভিডিঅ'টো দীঘল হ'লেও মই কৈছোঁ যে অডিঅ' ভিডিঅ' কমিউনিটিৰ লগত মই যোৱা 10 বছৰ জড়িত হৈ আছোঁ। এইটো এটা অডিঅ' ছেটআপ, যিটোত আপুনি দেখিছে দুটা স্পীকাৰ ধুনীয়াকৈ কানেকশ্যন কৰা আছে এটা মেকবুকৰ লগত। এই মেকবুকৰ পৰা কেতবোৰ কম্পনেণ্টছ মেকবুকৰ তলত আছে, যিটোৱে অডিঅ' ডিক'ড কৰি এম্প্লিফাই কৰি স্পীকাৰলৈ পঠাইছে। এয়া স্পীকাৰ, হাই কোৱালিটিৰ ডায়েফ্ৰাম আছে দুটা, এটা চিল্কটম টুইটাৰ আছে, সুন্দৰ স্পীকাৰ। এনেধৰণে এৰেঞ্জমেণ্ট কৰি আচলতে ষ্টাৰ্ট দিব পাৰিলে খুব ভাল, কিন্তু স্পীকাৰ ছিষ্টেমছবোৰ অলপ দামটো বেছি হোৱাৰ কাৰণে বহুতে এনেকৈ অডিঅ' ছেটআপ কৰিব নিবিচাৰে। এনেধৰণৰ স্পীকাৰ কমচে কম বুলিলেও আপোনাৰ 15,000 to 16,000 দুটা স্পীকাৰ পৰি যায়, এম্প্লিফায়াৰ এক্সট্ৰা।
কিন্তু এই যিখিনি পইচা আপুনি ইনভেষ্ট কৰিলে সেইখিনি আপোনাৰ লাইফ টাইম বুলি ধৰিব পাৰি বহুত হাই ভল্টেজ বা কিবা নাহিলে আপোনাৰ অডিঅ' চিষ্টেম ধুনীয়াকৈ চলি থাকিব এবাৰ ছেট আপ কৰাৰ পিছত আমি চাওঁ বেলেগ এটা অডিঅ' ছেটআপ এইটো ফ্ল'ৰ ষ্টেণ্ডাৰ্ড ছেটআপ হয় ফ্ল'ৰ ষ্টেণ্ডাৰ্ড ছেটআপত কি কৰে দুটা ডাঙৰ স্পীকাৰ থাকে টাৱাৰ টাইপৰ আৰু তাৰপৰি কেডবেৰী এম্প্লিফায়াৰ থাকে ডিক'ডাৰ থাকে বা প্ৰি এম্প্লিফায়াৰ থাকে এইটো এৰেঞ্জমেণ্টৰ এটা গ্ৰাউণ্ড ফল টাইপৰ প্লেয়াৰ দেখিছোঁ যিটো টাৰ্ণ টেবল বুলি কওঁ এটা প্ৰি এম্প্লিফায়াৰ আছে মাজত যিটো সৰু বক্স লাষ্টটো হৈছে পাৱাৰ এম্প্লিফায়াৰ যিটো টিউবৰ হয় এনে এৰেঞ্জমেণ্টত আপোনাৰ কষ্টটো অকণ বেছি পৰে আৰু কিন্তু কোৱালিটি ধুনীয়া পোৱা যায় এইটো এটা বেলেগ ধৰণৰ এৰেঞ্জমেণ্ট যিটোত আপোনাৰ লেপটপৰ পৰা ধুনীয়াকৈ অডিঅ' দুটা ডিভাইচ ইউজ কৰি এটা হাই কোৱালিটি অডিঅ' দিছে প্ৰথমটো হৈছে ডিক'ডাৰ ডেক বুলি কোৱা হয় লিংকবোৰ মই দিম বাৰু এই কমেণ্টছত ছেকেণ্ডটো হৈছে আপোনাৰ এম্প্লিফায়াৰটো হৈছে ভাল কোৱালিটি দেখাত সৰু হ'লেও যথেষ্ট পাৱাৰ দুটা স্পীকাৰ ড্ৰাইভ কৰিবৰ কাৰণে এনেধৰণে আপুনি এটা হাই কোৱালিটি অডিঅ' ছেট আপ কৰিব পাৰে আৰু হাই কোৱালিটি অডিঅ'ত অলপ খৰচা কৰিব লাগিব 1500 টকাত যে স্পীকাৰ চলি আছে হাই কোৱালিটি অডিঅ' মোক লাগে বুলি ক'লেই আপোনাৰ অকল স্পীকাৰতে 15,000 তাৰ উপৰি অন্যান্য ইকুইপমেণ্টছ মিলাই মেলি 20 বা 21,000 মানলৈকে খৰচা হৈ যাব পাৰে কিন্তু এইখিনি যিখিনি মানি আপুনি লগাব তাৰ এটা ভাল ভেলু পাব যিটো অডিঅ' চিষ্টেম আপোনাৰ পিছলৈও লাষ্টিং কৰিব এইটো এটা জেনেৰিক ডায়েগ্ৰাম দিছোঁ আজিকালি কেটবোৰে আপোনাৰ নেটৱৰ্ক বেছড প্লেয়াৰো ইউজ কৰে এতিয়া ইয়াতে আপোনাৰ ৰাউটাৰ আছে ওপৰত এইটো স্পীকাৰ দুটা স্পীকাৰ আপোনাৰ এম্প্লিফায়াৰ লগোৱা আছে আৰু ৰাউটাৰৰ পৰা এটা নেটৱৰ্ক কানেক্টেড ডিক'ডাৰ D1 ইণ্টিগ্ৰেল বুলি এইটোৰ পৰা এনালগ ছিগনেল ওলাই এম্প্লিফায়াৰ গৈছে এইটো তাৰপৰি অপটিকেল আউট আহিছে CD প্লেয়াৰৰ পৰা CD প্লেয়াৰ যিটো আছে অডিঅ'ৰ কাৰণে সেইটো অলপ কষ্টলি হয় আৰু যদি CD প্লেয়াৰ নাথাকে আপুনি কম্পিউটাৰৰ পৰা হাই কোৱালিটি ইণ্টাৰফেচ লগাই অডিঅ' আউটপুট ল'ব পাৰে ছেটআপটো আপুনি এটা আইপেড বা PC কণ্ট্ৰল বুলি এটা হেৰি দেখিছে ছেগমেণ্ট যিটোত আপোনাৰ আমি অডিঅ' ইত্যাদিবোৰ কণ্ট্ৰল কৰিব পাৰোঁ বা তাৰ লগতে অডিঅ' আৰু লাইট যিটো আমি বনাবলগীয়া আছে বনাই এতিয়া হোৱা নাই আজিলৈ ইমানেই আৰু ডিটেইল অডিঅ' জ্ঞান দি যাম মেইন কনক্লুজন চামাৰি হৈছে কি PC স্পীকাৰ যিটো আছে বহুত ল' কষ্ট সেইটোত আপোনাৰ হাই কোৱালিটি অডিঅ' পাব নোৱাৰি হাই কোৱালিটি অডিঅ'ৰ কাৰণে আপোনাৰ দৰকাৰী কেইবাটাও কম্পনেণ্ট যেনেকৈ ডিক'ডাৰ এম্প্লিফায়াৰ ইত্যাদি ব্যৱহাৰ কৰিব লাগিব তাৰোপৰি স্পীকাৰ ছিষ্টেম কোনো ষ্টেণ্ডাৰ্ড কোম্পানীয়ে বনোৱা স্পীকাৰ ছিষ্টেম ইউজ কৰিব লাগিব আৰু 5.1 যিটো আপুনি কিনি পেলাই সাধাৰণতে পইচা নষ্ট কৰে সেইটোত ইনভেষ্ট বা নকৰিব যদিও আপুনি কষ্টলি হাই কোৱালিটি অডিঅ' এফৰ্ড কৰিব নোৱাৰে 5.1 দি পেলাই আপুনি কম দামত 5.1 কিনি এটা যিটো মিউজিক শিকিবৰ কাৰণে দৰকাৰ নাই সেইটোত আপোনাৰ টকা নষ্ট নকৰে হেডফোন এটা ছেটআপ কৰি আপুনি আপোনাৰ হেৰি কৰিব পাৰে অডিঅ' হাই কোৱালিটি ছেটআপ কৰিব পাৰে AKG বা অডিঅ' টেকনিকাৰ হেডফোন ল'ব পাৰিলে ভাল লাগে আৰু ষ্টেণ্ডাৰ্ড কোনো দোকানৰ পৰা ল'ব বেলেগ দোকানৰ পৰা নল'ব কাৰণ এইবোৰ কপিও থাকে ধন্যবাদ I'm so happy.